অসমীয়া ভাষাত অতি কম সংখ্যক কবিতাৰে অসমীয়া কাব্য জগতত এটা বিশেষ স্থান অধিকাৰ কৰা কবি সমালোচক হীৰেন্দ্ৰনাথ দত্তদেৱ, হীৰেন ভট্টাচাৰ্য দেৱৰ কন্যা শান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী আৰু মোৰ শ্ৰদ্ধাৰ বাইদেউ লীলাৱতী শইকীয়া বাইদেউ, ডক্টৰ মালিনী গোস্বামী বাইদেউ, পাণ্ডৱ কমা বশিষ্ঠ আৰু দীপামণি হালৈ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। হীৰেন ভট্টাচাৰ্যৰ বিষয়ে মোক ক'বলৈ দিয়া হৈছে আৰু এটা কাম শান্তা ভট্টাচাৰ্য ডাঙৰীয়ানী কৰি গৈছে, যিটো মই হয়তো ক'বলৈ ভাল নাপাওঁ। হীৰেন ভট্টাচাৰ্যৰ লগত মোৰ সম্পৰ্ক, সেই কথাবোৰ ক'বলৈ মই ভাল নাপাওঁ। সেইখিনি মোক পূৰণ কৰি দিছে শান্তা ভট্টাচাৰ্য বাইদেৱে। গতিকে মই তেওঁৰ কবিতাৰ বিষয়ে অলপ কথা মই কওঁ। এইকাৰণেই ক'বলৈ মই প্ৰস্তুত হৈছোঁ, যদিও হীৰেন দত্ত ছাৰ ইয়াত উপস্থিত আছে। দত্ত ছাৰৰ কথাবিলাকৰ পৰিপূৰক হিচাপে মোৰ কথাবোৰ হ'ব আৰু মোৰ কথাবোৰ হীৰেন দত্ত ছাৰৰ পুনৰাবৃত্তি নহয় আৰু হীৰেন দত্ত ছাৰৰ কথাও মই নকওঁ। গতিকে মই ভাবোঁ যে মই অলপ সময় 10-15 মিনিটমান সময় মালিনী বাইদেউৰ কবিতাটো শুনা নাই, কিন্তু মই এটা অনুমান কৰি লৈছোঁ মোৰ কল্পনা শক্তিৰ জৰিয়তে বাইদেৱে কি কৈছিলে। গতিকে সেইখিনি বাদ দি পেলাই মই হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ বিষয়ে অলপ কথা ক'বলৈ যত্ন কৰিম। যে প্ৰথম কথাটো হ'ল কি, তত্ত্বগতভাৱে এটা সাধাৰণ কথা যে হীৰেন ভট্টাচাৰ্যৰ বিয়োগৰ লগে লগে আধুনিক অসমীয়া কবিতাৰ ৰোমান্টিক আধুনিকতাবাদৰ একমাত্ৰ কবিগৰাকী আমাৰ মাজৰ পৰা হেৰাই গ'ল। একমাত্ৰ কবিগৰাকী বুলি মই এইকাৰণে কৈছোঁ, আজি কেইবছৰমান আগতে এটামান দশকৰ ভিতৰত আমি হেৰুৱাইছোঁ নিৰ্মল প্ৰভা বৰদলৈ আৰু আজি 2012 চনত আমি হেৰুৱাইছোঁ অসমৰ এগৰাকী অত্যন্ত জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যদেৱক। আৰু এই ৰোমান্টিক গীতিমানসৰ এই একেবাৰে শেষ প্ৰতিনিধিগৰাকীক হেৰুৱাই পেলাই আধুনিক অসমীয়া সাহিত্যই এটা অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'ল, এই বিষয়ে কাৰো দ্বিমত আজি নাই। আৰু ৰোমান্টিক গীতিমানস বুলি কোৱাৰ লগে লগে আৰু এটা কথা মনলৈ আহে যে আমি সকলোৱে কেতিয়াবা সকলোৱে শুনো, আজিও জনপ্ৰিয় এটা অনুষ্ঠান গীতিমালিকাত হীৰেন ভট্টাচাৰ্যৰ কেতবোৰ গান আমি মাজে মাজে শুনিবলৈ পাওঁ। আৰু হীৰেন ভট্টাচাৰ্যৰ এই যে ৰোমান্টিচিজমৰ কথাটো কোৱা হৈছে, এই কথাটোৰ লগত জড়িত হৈ আছে তেওঁৰ গীতসমূহৰ কথা। আচলতে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ সামগ্ৰিক মূল্যায়নৰ কাৰণে আমি তেওঁৰ গীতসমূহকো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে গীত আৰু কবিতাৰ এটা পৰিপূৰক আলোচনাৰ জৰিয়তেহে হীৰেন ভট্টাচাৰ্যৰ এটা সামগ্ৰিক সত্তা আমি অনুভৱ কৰিব পাৰোঁ। কিন্তু এইটো নহয় যে হীৰেন ভট্টাচাৰ্যৰ কবিতা আৰু গীত একেই। বহু ক্ষেত্ৰত দেখা গৈছে যে হীৰেন ভট্টাচাৰ্যৰ যিবোৰ গীত, সেই গীতবোৰ বহু পৰিমাণে সহজ সৰল আৰু হয়তো গীতৰ এইটো এটা অন্যতম বৈশিষ্ট্য, তাত যদি আমি অত্যন্ত জটিল মানসিকতা আৰোপ কৰোঁ, আধুনিক জীৱনৰ মন যদি আমি তাত আৰোপ কৰোঁ, তেতিয়া গীতবোৰে তাৰ আকৰ্ষণীয় ক্ষমতা হেৰুৱাই পেলায়। আৰু সেই বস্তুবোৰ হীৰেন ভট্টাচাৰ্যদেৱে আনিছিল তেওঁৰ কবিতালৈ। গতিকে যদিও হীৰেন ভট্টাচাৰ্যৰ গীতত চৰাই আছে, ফুল আছে, কবিতাতো চৰাই আৰু ফুল আছে, তথাপি এই চৰাই আৰু ফুলৰ এক ধৰণৰ তাৰ যিটো চৰাই আৰু ফুলক যিদৰে তেওঁ প্ৰয়োগ কৰিছে, গীতত তেওঁ বেলেগ ধৰণে প্ৰয়োগ কৰিছে। মই সাধাৰণ এটা উদাহৰণ দিছোঁ, হীৰেন ভট্টাচাৰ্যৰ যিবোৰ গীত ৰুবি সিংহই গাইছে, খুব অমৰ গীত, তাতো আমি দেখিবলৈ পাওঁ যে চৰাই পৰিয়াল অত্যন্ত স্নিগ্ধ আৰু কিছু পৰিমাণে তাত এক ধৰণৰ এই স্নিগ্ধতাৰ পৰা এক ধৰণৰ অতিক্ৰমৰ পথ আমি দেখা পাওঁ তেওঁৰ কবিতাবোৰত। গতিকে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ আলোচনাৰ কাৰণে আমি তেওঁৰ গীতসমূহ সামৰি ল'ব লগা হয়। আৰু এটা কথা যে এতিয়া হীৰেন ভট্টাচাৰ্যক আমি ৰোমান্টিক কবি মানুহৰ অধিকাৰী বুলি কওঁ, লিৰিকেল কবি বুলি কওঁ। এইখিনিতে মোৰ মনত পৰিছে ৰূপতাত্ত্বিক বাকটিনৰ এষাৰ কথা, যে এতিয়া এনেকুৱা হৈছে যে এটা প্ৰশ্ন সদায় জাগৰিত হৈছে যে, আৰু এটা আগমন কালৰ পৰা চলি অহা এটা প্ৰশ্নটো হ'ল কি, সাহিত্যৰ সামাজিক দায়বদ্ধতা কি। এতিয়া বাকটিনে এটা কথা কৈছে যে এই যে গীতি কবিতাবোৰ, হীৰেন ভট্টাচাৰ্যৰ গীতি কবিতা বা নিৰ্মল প্ৰভা বৰদলৈৰ গীতি কবিতা বা বৈষ্ণৱ পদাৱলীৰ পৰা আৰম্ভ কৰি বিহু গীতৰ পৰা আৰম্ভ কৰি এতিয়া যিমানবোৰ গীতি কবিতা ৰচনা হৈ আহিছে, সেইবোৰৰ সামাজিক তাৎপৰ্য কি?
এই সম্পৰ্কে বাকখিনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু হিৰেণ ভট্টাচাৰ্যৰ কবিতা সম্পৰ্কত মোৰ মনলৈ সেই কথাটো বাৰে বাৰে আহে যে বৰ্তমান যিটো সামাজিক আৰু ৰাজনৈতিক আৰু অৰ্থনৈতিক বিশ্বৰ আবহাৱা সেই আবহাৱাৰ মাজত গীতিকবিসকলৰ কৰণীয় সম্পৰ্কে তেওঁ একো এগৰাকী ৰূপতাত্ত্বিক হিচাপে একো কথা তেওঁ আমাৰ আগত দাঙি ধৰা নাই কিন্তু এটা কথা কৈছে যে এই অন্তৰীণ যিটো অনুভূতি এই আমি সামাজিকভাৱে বা ৰাজনৈতিকভাৱে সেইটো অত্যন্ত বিতৰ্কিত কথা আমি সেইটো একো দিব নোৱাৰোঁ কবিতাই অত্যন্ত বিতৰ্কিত কথা এই ভাৱধাৰাটোকেই গীতি কবিতাসমূহত প্ৰকাশ পাইছে আৰু হিৰেণ ভট্টাচাৰ্যৰ কবিতা আমি সেইদৰে বিশ্লেষণ কৰি চাব পাৰোঁ আৰু হিৰেণ ভট্টাচাৰ্যৰ কবিতাৰ মই এটা সাধাৰণ এটা উদাহৰণ দিছোঁ তেওঁৰ আকৰ্ষণৰ বা অভিনৱত্বৰ যে হিৰেণ ভট্টাচাৰ্য এগৰাকী কবি যিগৰাকী কবিয়ে অসমীয়া বিশেষণবিলাক অভিনৱ ৰূপত প্ৰদান কৰিছে আমি বিশেষণ বহুত ব্যৱহাৰ কৰি থাকোঁ অমুক ভাল ল'ৰা অমুক বেয়া ছোৱালী যে বিশেষণৰ প্ৰয়োগৰ ক্ষেত্ৰত মই এটা বিখ্যাত উদাহৰণ তেওঁৰ সুগন্ধি পখিলা সুগন্ধি এটা বিশেষণ তেওঁ কেনেকৈ ধৰণে ব্যৱহাৰ কৰিছে পখিলাটোৰ আগত আমি ৰঙৰ কথা ইতিমধ্যে পাই আহিছিলোঁ তেওঁ বিশেষণটো সুগন্ধি হিচাপে ব্যৱহাৰ কৰিছে আপোনাৰ গোটেই ইন্দ্ৰিয়ৰ এটা সংস্কৃতি এখন এটা ইন্দ্ৰিয়ক এটা নাকৰ কথা চকুৰ কথা খান মিহলি কৰি তেওঁ প্ৰকাশ কৰিছে আৰু ডালপাত বুলি আমি পাইছোঁ সেউজীয়া ডালপাত শ্যামলী সেউজীয়া ডালপাত আমি কৈছোঁ চেমনীয়া ডালপাত বিশেষণৰ অভিনৱ প্ৰয়োগ হিৰেণ ভট্টাচাৰ্যৰ কবিতাৰ এটা অন্যতম বৈশিষ্ট্য আৰু ভালেমান কথা তেওঁৰ কবিতা সম্পৰ্কে আমাৰ ক'বলৈ মন যায় যে হিৰেণ ভট্টাচাৰ্যৰ যিবোৰ আগবৰ্ষৰ কবিতা 1957 চনৰ পৰা তেওঁ কবিতা লিখে 2012 চনলৈকে 6টা দশক ধৰি অসমীয়া কবিতাত তেওঁ এক ধৰণৰ আলোড়নৰ সৃষ্টি কৰে অসমীয়া কবিতাত সঞ্জীৱিত কৰে অসমীয়া কবিতাত নতুন নতুন মাত্ৰাৰে তেওঁ উদ্ভাসিত কৰে প্ৰথম ভাগৰ কবিতাবিলাকত আমি দেখিবলৈ পাওঁ যে তেওঁৰ শেষৰ ভাগৰ কবিতাবিলাকত সেইবোৰৰ মাজত বিস্তৃত পাৰ্থক্য আৰু সেই ফলস্বৰূপে আমি দেখিবলৈ পাওঁ তেওঁৰ প্ৰথম যিবোৰ কবিতা ৰুদ্ৰ কামনাকে আৰম্ভ কৰি এই কবিতাত আমি 1957 চনৰ পৰা 1970 চনলৈকে এই কবিতাবিলাকত দেখিবলৈ পাওঁ ৰূপক আৰু প্ৰতীকৰ অভিনৱ ব্যৱহাৰ আৰু মই ৰূপক আৰু প্ৰতীকৰ ব্যৱহাৰৰ বিষয়ে অন্য আধুনিক অসমীয়া কবিসকলৰ লগত এটা বিশেষ পাৰ্থক্য মই দেখিবলৈ পাওঁ আজি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় আধুনিক ভাষাবিলাকত বা অসমীয়া মেজৰ কবিসকলৰ অন্যতম কবি হীৰেন্দ্ৰনাথ দত্ত আমি নৱকান্ত বৰুৱা যদি চিত্ৰকল্প চাওঁ হিৰেণ ভট্টাচাৰ্যৰ যদি চিত্ৰকল্প চাওঁ বা চিত্ৰকল্পৰ একেবাৰে সুৰুধা ব্যক্তি নীলমণি ফুকনৰ কবিতা যদি চাওঁ আমি দেখিবলৈ পাওঁ যে হিৰেণ ভট্টাচাৰ্যৰ চিত্ৰকল্পৰ স্বকীয়তা আৰু এটা বস্তু কি চিত্ৰকল্পতকৈও তেওঁৰ আৰু এটা বস্তু আমাৰ প্ৰধান আধুনিক কবিসকলৰ ক্ষেত্ৰত পাৰ্থক্য দেখা যায় সেইটো হ'ল প্ৰতীকৰ ব্যৱহাৰ মই ক্লাছত ল'ৰা ছোৱালীবিলাকক কৈ থাকোঁ যে প্ৰতীকৰ একমাত্ৰ ডাঙৰ যিটো হ'ল কি কবিতাক ধুনীয়া কৰে কাৰণ এটা কবিতা এটাৰ বহুত মাত্ৰা থাকিব পাৰে এটা কবিতাই বহুত অৰ্থ প্ৰকাশ কৰিব পাৰে নীলমণি ফুকনৰ বুৰঞ্জী কবিতাটোৰ এটা হিৰেণ দত্তই এটা ব্যাখ্যা আগবঢ়াব পাৰে হিৰেণ গোহাঁয়ে এটা ব্যাখ্যা আগবঢ়াইছে ভৱেন বৰুৱাই এটা ব্যাখ্যা আগবঢ়াইছে মোৰ এটা ব্যাখ্যা আছে কিন্তু সম্ভৱ হৈছে প্ৰতীকবাদৰ কাৰণে হিৰেণ ভট্টাচাৰ্যৰ কবিতাত প্ৰতীক আছে কিন্তু সেয়া মাল্টি ডাইমেনশ্যনৰ কাৰণে নহয় ই কি কৰে সকলো কবিতা ভাল পোৱা সাধাৰণ পঢ়ুৱৈকো তেওঁৰ কবিতাৰ প্ৰতীকে একো আমনিৰ সৃষ্টি নকৰে নীলমণি ফুকনৰ প্ৰতীক এটাৰ কাৰণে এক ধৰণৰ পৰিশীলিত মনৰ দৰকাৰ এক ধৰণৰ অধ্যয়ন স্পৃহাৰ দৰকাৰ এক ধৰণৰ কবিতাৰ সৈতে নিবিড় সম্পৰ্ক দৰকাৰ হিৰেণ ভট্টাচাৰ্যৰ প্ৰতীকে আমাক এনেকুৱা ধৰণৰ এটা প্ৰতীকৰ অৰণ্যৰ মাজত পঢ়ুৱাই পোৱা অৱস্থাৰ সৃষ্টি নকৰে আৰু তেওঁৰ কবিতাৰ আবেদনৰ ই এটা অন্যতম কাৰণ আৰু তেওঁৰ কবিতাবিলাকৰ মই চাইছোঁ যে একেবাৰে এতিয়া এটা ভাল কাম কৰিছে ভৱানী পাব্লিকেশ্যনে যে এটা সমগ্ৰ কবিতা আনি ৰুদ্ৰ কামনাৰ পৰা একেবাৰে 2012 চনত মোৰ মৰিবৰ মন গৈছে আৰু 3-4 বছৰ হ'ল মোৰ কবিতাই মোৰ লোৱা একেবাৰে তেওঁ জীৱনৰ শেষ কালৰ কবিতালৈকে তাত অন্তৰ্ভুক্ত কৰিছে মই দেখিবলৈ পাইছোঁ তেওঁ ভাষাৰ ক্ষেত্ৰত 3 ধৰণৰ প্ৰবান্তৰ আমি দেখিবলৈ পাওঁ তেওঁ প্ৰথম পৰ্যায়ৰ যিবোৰ কবিতা 1957 পৰা 1970 চনলৈ বিখ্যাত নীল নক্ষত্ৰলৈকে দেখিবলৈ তাৰ ৰূপক আৰু প্ৰতীকৰ প্ৰতি তেওঁ এক ধৰণৰ গভীৰ এক ধৰণৰ মনোনিৱেশ তেওঁৰ কবিতাত দেখিবলৈ পাওঁ আৰু 1970 পৰা 1990 চনলৈকে আমি দেখিবলৈ পাওঁ যে ৰূপক আৰু প্ৰতীকৰ ব্যৱহাৰ আছে কিন্তু বহু পৰিমাণে সেইবোৰ তেওঁ বাদ দি চাবলৈ যত্ন কৰিছে আৰু 1990 পৰা 2012 চনলৈকে মোৰ আচৰিত লাগে মোৰ কনক চহৰীয়াৰ গাঁৱৰ জীৱনৰ অভিজ্ঞতা আছে হিৰেণ ভট্টাচাৰ্যৰ গাঁৱৰ অপূৰ্ব জীৱনৰ অভিজ্ঞতা আছে তেওঁ সুন্দৰী কৰণী সুমনি আদি বিখ্যাত অমৰ কবিতা আছে মোৰ গাঁৱলীয়া জীৱনৰ কোনো অভিজ্ঞতা নাই মই কোনো দিনে গাঁৱত দীঘলীয়া জীৱন অতিবাহিত কৰা নাই
মোৰ আচৰিত লাগে চিত্ৰপন পিণ্টাছৰ নিচিনা এই গুৱাহাটীৰ এখন উপকণ্ঠ নহয় গুৱাহাটীৰ মধ্য এখন ঠাইত থাকি পেলাই 1990 চনৰ পৰা 2012 চনলৈকে হীৰেন ভট্টাচাৰ্যই যিবোৰ কবিতা লিখিছে হীৰেন ভট্টাচাৰ্যই তাত অসমৰ নৈসৰ্গিক পৰিৱেশ অসমৰ গাঁৱলীয়া জীৱন অসমৰ চৰাই চিৰিকটি এনে মনোৰমভাৱে প্ৰকাশ পাইছে মই সিও কি কৰে মোক এক ধৰণৰ আকৰ্ষণৰ সৃষ্টি কৰে যে এগৰাকী নগৰৰ কবি এগৰাকী মহানগৰৰ কবিয়ে কিদৰে অসমৰ গাঁৱলীয়া জীৱনৰ প্ৰতি তেওঁৰ কাব্যিক তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে কাৰণ মইতো সেইটো নোৱাৰোঁ আৰু মোৰ কবিতাত গাঁও নায়েই আছে কেতিয়াবা কিন্তু মানে সেইটো কিবা এটা ৰেফাৰেঞ্চিয়েল প্ৰাসংগিক ধৰণে কাৰণ মই যিহেতু গাঁৱত থকা নাই মই গান কবিতা লিখা নাই কিন্তু মই এইটো একদম অত্যন্ত আচৰিত পাওঁ যে অকল গাঁৱলীয়া জীৱনৰ প্ৰতিয়ে নহয় খেতিয়কজনৰ প্ৰতি এক ধৰণৰ সহমৰ্মিতা অসমৰ পথাৰখনৰ প্ৰতি এক ধৰণৰ আন্তৰিকতা অসমৰ প্ৰধান আধুনিক কবিসকলৰ কবিতা যোৱা 20 বছৰত অকল এটা বিষয়বস্তুৰে কোনো কবিয়ে কৰা নাই হয় হীৰেন ভট্টাচাৰ্যৰ কবিতাত গাঁৱৰ অপূৰ্ব ছবি আছে নীলমণি ফুকনৰ কবিতাত আছে কিন্তু যোৱা 20টা বছৰ এটা থিম লৈ অসমৰ গাঁৱলীয়া জীৱনলৈ অসমৰ খেতিয়কলৈ মোক সহায় ময়াই গুটি সিঁচি দিয়া যে এজন মানুহ মৃত্যুৰ পাছত তেওঁ ব্যক্তিগত জীৱনত সামাজিকতাৰ মাজত বিলীনৰ কাৰণে তেওঁ কি কৰিব বিচাৰিছে এখন পথাৰৰ মাজতে তেওঁৰ জীৱন নিৰ্বাপিত কৰিব বিচাৰিছে গতিকে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ জনপ্ৰিয়তাৰ এইটো এটা কাৰণ আৰু বিভিন্ন কাৰণৰ ভিতৰত এইটো এটা যে অসমৰ গাঁৱলীয়া জীৱনৰ প্ৰতি তেওঁৰ যি সহমৰ্মিতা যি আন্তৰিকতা আৰু তেওঁৰ সহজ সৰল প্ৰকাশভংগী এইটো এটা ডাঙৰ কাৰণ তেওঁৰ জনপ্ৰিয়তাৰ আৰু বহুত সমালোচকে দেখুৱাইছে হৰেকৃষ্ণ ডেকাৰ দৰে সমালোচকে দেখিছে তেওঁৰ কবিতা আৰু এটা বস্তু আছে যিয়ে আমাৰ তেওঁৰ কবিতাৰ প্ৰতি এক ধৰণৰ আবেদনৰ সৃষ্টি কৰে মোৰ যৌৱনৰ কোহে কোহে এক ধৰণৰ লয় নিয়ন্ত্ৰিত এটা শব্দৰ লগত আন এটা শব্দৰ সম্পৰ্ক কিন্তু খুব ধুনীয়াকৈ হীৰেন ভট্টাচাৰ্যৰ বাহিৰে অসমীয়া কোনো কবিয়ে দেখিব পৰা নাই কিন্তু তেওঁৰ কবিতাৰ আকৰ্ষণ তেওঁৰ কবিতা মই ভাল পাওঁ তেওঁৰ কবিতা মই নীলক্ষত্ৰ মই বাৰে বাৰে মাতোঁ আজি বয়স হৈ গৈ দুকুৰি ওচৰত মই থমকি ৰওঁ যে মই যেতিয়া মাত্ৰ সংহত শব্দ তোমাৰ বাবে এটি সহজ সুন্দৰ শব্দ জপমালাৰ মণি হৃদয় আঙুলি মূৰত ঘূৰি ঘূৰি থাকে জিলেৰে ঘূৰি থাকে ৰাতিৰ আকাশত অন্তৰ নক্ষত্ৰ তোমাৰ বাবে এটি সহজ সুন্দৰ শব্দ এই কথাবোৰৰ কাৰণে তেওঁ মোৰ আকৰ্ষণ এইটোৱেই যে লয় নিয়ন্ত্ৰিত ছন্দটোৰ কাৰণে নহয় যে ৰূপক আৰু প্ৰতিগত ইমান সহজভাৱে ব্যৱহাৰ কৰে যিটো আধুনিক কবি এজনৰ কাৰণে এক ধৰণৰ বৰ আধুনিক কবি এজনৰ কাৰণে এইটো বৰ সম্ভৱপৰ নহয় মই বৰ বেছি সময় ল'ব বিচৰা নাই আৰু প্ৰেমৰ কবিতাৰ কিন্তু অনন্য একবোৰ প্ৰেমৰ কবিতা হীৰেন ভট্টাচাৰ্যই লিখিছে মই কেতিয়াবা আওৰা তেওঁৰ সংহত শব্দ তাৰপিছত তেওঁৰ তোমাৰ পৰা মোলৈ উভতি আহোঁতে মোৰ বহু পৰ লাগে এজন অনন্য সুন্দৰ অসমীয়া প্ৰেমৰ কবিতা হীৰেন ভট্টাচাৰ্যই ৰচনা কৰিছে আৰু আচৰিত কথা মই ক'ৰবাত দেখিছোঁ গঢ়ি যে হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ ইন্দ্ৰিয়জ চেতনা আমাক কি নকৰে আমাক দাহন নকৰে হীৰেন ভট্টাচাৰ্যৰ কবিতা আমাক দি যায় এক ধৰণৰ স্নিগ্ধতা এক ধৰণৰ শেৱালী স্নিগ্ধতা এক ধৰণৰ অপৰূপ স্নিগ্ধতা যিয়ে কি কৰিছে তেওঁ প্ৰেমৰ কবিতাসমূহক অন্য অসমীয়া দেৱকান্ত বৰুৱাৰ প্ৰেমৰ কবিতাতকৈ বা আনকি নৱকান্ত বৰুৱাৰ প্ৰেমৰ কবিতাতকৈও পৃথক কৰিছে আৰু বহুত কথা মোৰ ক'ব লগা আছে হয়তো 4-5 ঘণ্টা মই ক'ব লাগিব কিন্তু মই হীৰেন ভট্টাচাৰ্যৰ প্ৰতি মোৰ শ্ৰদ্ধাৰে আৰু ছাৰৰ কথা শুনি কৰি মোৰ বক্তব্য এইখিনিতে সামৰিছোঁ আৰু হীৰেন ভট্টাচাৰ্য দেৱলৈ মোৰ অন্তৰৰ তেওঁৰ পৰাত মিলি দিয়াত মানে মোৰ গভীৰ শ্ৰদ্ধা নিবেদন